হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজিৰ দিনটো খুবেই খৰধৰকৈ গ'ল ক'ব পাৰি। এইফালে পাপাই ধুনীয়াকৈ বহি লৈ এটা চৰিয়াত কাটি আছিলে বিন আৰু আনটোত কাটি আছিলে বিলাহী। আৰু আনফালে মই লাগি আছিলোঁ আজিৰ দুপৰীয়াৰ সাজত। কাৰণ ঘৰত কিবা কাম থাকিলে সকলোৱে এটা এটাকৈ কাম ভগাই ল'লেহে ধুনীয়াকৈ কামটো সফল হয়। নহ'লে এজনৰ দ্বাৰা জানো সকলো সম্ভৱ হয়? আজি আমাৰ ঘৰত নাম কীৰ্তন এভাগ দিয়া হৈছিলে। কাৰণ এইটো দিনতেই আমাৰ ঘৰখন প্ৰথম লোৱা হৈছিলে। সেয়ে আমাৰ গুৰুৰ দীক্ষিত সকলো মানুহে আহিছিল কীৰ্তন কৰিবলৈ। পাপাই যে বিলাহীবোৰ কাটি আছিলে সেইবোৰেৰে মায়ে কাজু কিচমিচ আদি দি পিনে জেলিৰ নিচিনাকৈ বনালে। আৰু এইফালে বনাই থৈছিলে চেৱৈ। আৰু বিনবোৰ যে কাটিছিলে লগত আলু এইবোৰ দি পিনে খিচিৰি বনালে। কাৰণ কীৰ্তন আদিত আমাৰ খিচিৰিটোৱে বেছিভাগ বনোৱা হয়। এণ্ড ওৱান ছেকেণ্ড, কাহা সে আতে হে য়ে লোগ? দুপৰীয়া আমি সকলোৱে কামত ব্যস্ত থকা সময়ত আমাৰ কুম্ভকৰ্ণৰ দৰে শুই আছিলে। কীৰ্তন শেষ হোৱাৰ পিছত সকলোকে খিচিৰি পৰিৱেশন কৰা হ'ল আৰু সকলোকে খুৱাই মেলি বিদায় কৰাৰ পিছত আমি গোটেইবোৰে এনেকৈয়ে বহি লৈ খাই ল'লো। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।